আজি বিশ্ব আদিবাসী দিৱস উপলক্ষে কোকৰাঝাৰ জিলা আছাই আপোনালোকে দেখিছে শোভাযাত্ৰা আয়োজন কৰিছে। এই শোভাযাত্ৰাৰ জৰিয়তে আপোনালোকে সকলোৱে জানে যে আদিবাসী সমাজখন খুব সহজ সৰল আৰু যি আদিবাসী মানুহখিনি আছে বা তেওঁলোকৰ যি ৰাইটছ আছে পলিটিকেল হওক বা সামাজিক অৰ্থনৈতিক সকলো দিশতে তেওঁলোকে যাতে আগবাঢ়ি যাব পাৰে তাৰ কাৰণে এই ধৰণৰ শোভাযাত্ৰা কৰিছে। আমি ভাবোঁ আমাৰ BTC অঞ্চলত তেওঁলোকৰ যিখিনি অধিকাৰ আছে বা আমাৰ এই অসমত তেওঁলোকৰ যি অধিকাৰ আছে বা বিশ্বৰ যিমানখিনি আমাৰ আদিবাসী সমাজখিনি আছে সকলোৰে অধিকাৰ সুৰক্ষিত ৰাখি আগন্তুক দিনত তেওঁলোকৰ সমাজ জীৱনত কেনেকৈ আগবঢ়াই লৈ যাব পাৰোঁ সেই চিন্তা চৰ্চা আমি কৰি যাম। আৰু লগে লগে কোকৰাঝাৰ জিলাৰ যি আদিবাসী সমাজ আছে বা এই আমাৰ সমষ্টিৰ অন্তৰ্গত যিবিলাক আমাৰ আদিবাসী মানুহ আছে বা এই সমাজখনক আমি কেনেকৈ ৰাজনৈতিক শৈক্ষিক অৰ্থনৈতিক দিশত তেওঁলোকক আগবঢ়াই লৈ যাব পাৰোঁ তাৰ কাৰণে যি চেষ্টা কৰিব লাগে যি কাম কৰিব লাগে আমি কাম কৰি যাম। বিশ্ব আদিবাসী দিৱস হিচাপে উপলক্ষে আমি সকলোকে আদিবাসী দিৱসৰ শুভেচ্ছা জনাইছোঁ আৰু লগতে আমি ইয়াতে কোকৰাঝাৰ জিলা হৈ আৰু আমি সদৌ আদিবাসী মহিলা সন্থা সদৌ আদিবাসী ছাত্ৰ সন্থা ছিংগল অভিযান আৰু কুৰুক ষ্টুডেণ্ট ইউনিয়ন লগতে আমি যুদ্ধ মঞ্চভাৱে আজি এই যাত্ৰাখন আৰম্ভ কৰিছোঁ। আপোনালোকে সকলোৱে জানে যে আজি বিশ্ব আদিবাসী দিৱস আৰু এই বিশ্ব আদিবাসী দিৱস উপলক্ষতে আমি চৰকাৰক জনাব বিচাৰিছোঁ যে আমি ভাৰতৰ যিমানকেইটা ষ্টেট আছে গোটেইকেইটা ষ্টেটত আমি আদিবাসীবিলাকে ST ষ্টেটাছ হয়, কিন্তু অসমত এতিয়ালৈকে হোৱা নাই আৰু এই অসমত হোৱা নাই। সেইবাবে আমি চৰকাৰক আহ্বান জনাই আছোঁ যে তেখেতে আমাক অতি সোনকালে আমাৰ ST ষ্টেটাছটো দিয়ে আৰু আমাক আমাৰ যিমান আৰু সমস্যাবিলাক আছে এই সমস্যাবিলাক সমাধান কৰিব বুলি আশা ৰাখিছোঁ আৰু আমি এই শুভযাত্ৰাটো ইয়াৰ পৰা আমি আৰম্ভ কৰিছোঁ।